আজি ফাৰ্ষ্ট টাইমৰ কাৰণে ধুতি চোলা পিন্ধি পিনে বাইক চলাই গৈ আছো। অলৰাইট গাইজ, পূজা হৈ গ'ল। আজি আছে বিষ্ণু পূজা আমাৰ নতুন ঘৰত, নিজৰ ঘৰত। এইটো আমি ভাড়া ঘৰত আছিলোঁ। চ' তাতে আজি বিষ্ণু পূজা আছে, যিহেতু আজি ধুতি চোলা পিন্ধিব লাগিব। আৰু এতিয়া গা পা ধুওঁ ওলাওঁ। চ' গাইজ, এতিয়া ধুতি চোলা পিন্ধি ল'লোঁ, গা পা ধুই ল'লোঁ পূৰা মজা কৰি। আৰু কথা ক'ব পাৰিছোঁ। চ' হোৱাটছআপ গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। চ' আজি আছে পূজা। সেই পূজা যাবৰ কাৰণে মই ৰেডি চেডি হৈছোঁ। আৰু এতিয়া ফাৰ্ষ্ট টাইম আজি মই ধুতি চোলা পিন্ধি পিনে বাইক চলাম। চ' বাইক পিছুৱে কল ষ্টাৰ্ট হৈছে। চ' বলক। চ' গুড মৰ্ণিং, সুপ্ৰভাত। আজি ফাৰ্ষ্ট টাইমৰ কাৰণে ধুতি চোলা পিন্ধি পিনে বাইক চলাই গৈ আছোঁ, প্লাছ মটৰ ব্লগিং। চ' কিবা বেলেগ টাইপ লাগি আছে, ঠাণ্ডা ঠাণ্ডা লাগি আছে। কিন্তু ফাৰ্ষ্ট অফ অল তলৰ পিনে পূৰা ধুতি চোলা পিন্ধি পূৰা একদম গামোচা চামোচা মাৰি থৈ দিছোঁ আৰু বেলেগ আৰু বুজিছে নে নাই? চ' যাওঁ ফাৰ্ষ্ট অফ অল, দেন পূজাত বহোঁ। কিমান টাইমলৈকে নাজানো আৰু। চ' আজি য'ত পূজা কৰি আছোঁ ন, সেইটো আমাৰ আচল ঘৰ, মানে নিজা। এতিয়া আমি য'ত আছোঁ সেইটো হ'ল ভাড়া ঘৰ। চ' কেইদিনমান পিছতে তাতে চিফ্ট হ'ম, আপোনালোকে দেখাই পাব। চ' সেইটো এটা এক্সাইটমেণ্ট আছে যে নিজৰ ঘৰত যাম, এতিয়া ভাড়া ঘৰ এৰিম। Keep moving like the scars aren't even there. It's in the air like a blazing flare. Don't stare 'cause the flames will burn us. I thought you were the one for me. That's why I gave you everything. Held you close by the stormy seas. Oh, you meant the world to me. I used to kiss your head when you cried for me. Hold your hand while the pain was over. Keep you warm by the roaring sea. You meant the world to me. Oh, you meant the world to me. Oh, you meant the world to me. চ' অলৰাইট গাইজ, পূজা হৈ গ'ল। যোনটো বিষ্ণু পূজা আছিল ন, সেইটো মানে গৃহপ্ৰৱেশ নহয়, সেইটো মোৰ কিবা ইষ্ট আছিলে, সেইটো কাৰণেহে আছিলে। কাৰণ সেই পূজাটো যোনটো বিষ্ণু পূজাটো, সেইটো যদি নিজৰ ঘৰত কৰিব লাগে, মানে গাঁৱত সেই নিজৰ ঘৰ আছে আৰু ইয়াতে যোনটো বনাই আছে, ভাড়া ঘৰত কৰিবলৈতো ভাল নালাগে ন। চ' সেয়েহে ইয়াতে যোনটো বনাইছিলে ঘৰটো, সেইটোতে বিষ্ণু পূজাটো কৰি দিয়া হ'ল। আৰু গৃহপ্ৰৱেশটো দেৰিকৈ হ'ব। এতিয়া বহুত ঠাণ্ডা লাগিছে, মই মানে একো ক'ব পৰা নাই। যি মাথা নাছিল ক'বলৈ, সেইখিনিও ক'ব পৰা নাই। কাৰণ এতিয়া মই ধুতি চোলাতে আছোঁ। ঘৰত যাওঁ জল্দি জল্দি, ড্ৰেছ চেঞ্জ কৰি, বহুত ঠাণ্ডা লাগিছে। চ' আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব, বুজিছে? চ' টিল দেন, টেক কেয়াৰ, বাই বাই, পিছ আউট।